কৈছোঁ নহয় কোড মিছটো হেনো কৰাই থ'ব আকৌ সেই ৰামুৱে উপায় নাই আৰু তাই যে এনেকৈ মই ইমান সোনকালে বিয়া দিম ভবাই নাছিলোঁ সেই কিন্তু এটা উপায় নাই আৰু তাই মই মতি গতি যিটো দেখিছোঁ নহয় আকৌ কথা সলনি হৈ যাব পিছত সেই ল'ৰাটোলৈ কেনেবাকৈ গুচি যাবগৈ তাই একদম ভৱিষ্যত আৰু চেজ হ'ব দেই তাতকৈ এই সোনকালে হ'লেও ৰামুলৈকে দি দিলে ময়ো ওচৰতে পাম আৰু তাই মানে ভৱিষ্যতটো ভাল হ'ব সেইটো কথা চিন্তা কৰিয়ে মানে আৰু ৰিং চেৰেমনিটো সোনকালে কৰিহে পেলাম আৰু এইকেইদিনতে আৰু তাকেহে আৰু দেই সন্তানৰ সেই ভালৰ কাৰণে কেতিয়াবা মানে অভিভাৱকসকলে সেই অকণমান এনেকুৱা পদক্ষেপ ল'ব লগা হয় আৰু উপায় নাই আৰু মনটো বেয়া লাগিছে বাৰু আজি আকৌ আমাৰ ভণ্টিকো মাতি পঠিয়াইছোঁ ফাতেমা তাইৰ লগতে গৈ ৰিং চেৰেমনি বস্তুবোৰ বজাৰ কৰি আনিবগৈ লাগিব সেই বেলেগ আৰু মানুহ নাই নহয় ৰামুহঁতৰ সেয়া অকলশৰীয়া আৰু মই এইফালে অকলশৰীয়াহে আৰু মোৰ সেই চিনাকি মানে ইণ্ডাষ্ট্ৰি আমাৰ এইবোৰ ডিজাইনিঙৰ লগত লাগি থকা সেইবিলাকৰ এনেকৈ বা এক্টৰ কিছুমানৰ লগত এনেকৈ চিনাকি আছে নহয় আৰু তেনেকুৱাকৈ মাতি দিম আৰু ৰিং চেৰেমনিলৈ তেনেকৈ হৈ যাব আৰু বৰ বেছি মানুহ নামাতোঁ এই কৰোণা দিনতহে খালী বজাৰখিনি কৰি আনিবগৈ লাগিব আৰু সেই আমাৰ মানে সেই ভণ্টিয়ে মোক সহায় সহযোগ কৰি থাকে আৰু এইবিলাকত তাই আজি মাতি পঠিয়াইছোঁ মায়ে যে মোৰ লগত এনেকুৱা কৰিব নহয় মই ভবাই নাছিলোঁ দেই মায়ে সঁচাকৈ কি ভাবি এনেকুৱা কৰিছে আৰু কি যে পাব মোক তাৰ লগত বিয়া দি পেলাই মোৰ মনটোক অকণো বুজিবলৈ চেষ্টা নকৰিলে আৰু ময়ো সোনকালে কিবা এটা কৰিবই লাগিব পৰহিলৈ ৰিং চেৰেমনি পাতিছে ময়ো তাৰ আগতে কিবা এটা কৰিমেই কাইলৈ এনেও ওলাই যাম ময়ো মোৰ কিবা দুটামান বজাৰ কৰিবলগীয়া আছে বুলি কাম নাই আৰু গোটেইখন মই তাইলৈ বিয়া হ'বলৈ আৰু পৰহিলৈ ৰিং চেৰেমনি আহি কোৰ্ট মেৰিজো কৰাব নহয় সেইটো কাৰণে মই তাৰ আগতেই কিবা এটা কৰিবই লাগিব নহ'লে নহ'ব আৰু যেনে তেনেহ'লেও বুদ্ধি খেলাই আজি আকৌ মাহীকো মাতি পঠিয়াইছে আকৌ সেইজনী আকৌ আৰু চিয়াই দি আৰু এইটো ল'ৰাডালকো লৈ আহিব নহয় মাহীৰ ল'ৰাটো মোক খংহে উঠে আৰু ফুচুকণটো অঁ মাহী পালাহি তুমি খবৰ সেইকাৰণে মই নাই দিয়া আৰু পাইছিলোঁ এতিয়া নাপাওঁ খালি এতিয়া সেই ইয়াৰ লগতে বিয়া হ'ম আৰু এই মাহঁতে তাকে বিচাৰিছে নহয় আৰু এনেও তাকেহে আৰু চবেই সেই নিজৰ স্বাৰ্থটোহে চালাও মোক কোনো গুৰুত্ব নিদিলে নহয় 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 মাহী এনেই হেৰি জমনি কৰি আছিলোঁ যোৱা তুমি হেৰি ফ্ৰেছ হৈ লাংগে মাক কওঁগে মোৰ বা তুমি আহিছা বুলি এইবোৰ দেখিবলৈ মন নাযায় মোৰ অকণো এনেই মাথাডাল গৰম আকৌ তাতে উলিয়াই থাকিব সেইবিলাক কথা মাথা এনেই বেয়া হৈ আছে মোৰ আমাৰ হেৰি বাবলি বাই বিয়া খাবলৈ পাম ধুনীয়া ৰুচি ভাজি খাবলৈ পাম তাৰ আগত আঙুঠি পিন্ধোৱা তাতো খাবলৈ পাম কি যে মজা লাগিব দগৰি খাম ঐ ল'ৰা চা আহি পাইছহে অকল খোৱা কথাই নে তোৰ খাই দিনক দিনে সেই শুকাইহে গৈছে দেখোন ইমান খা ফাল্টু কথাবোৰ কৈ নাথাকিবি দেই মোৰ মাথাটো একদম গৰম হৈ আছে চুপচাপ বহি থাক নহ'লে তহঁতৰ ঘৰলৈ মোৰ এইকাৰণে আহিবলৈ মন নাযায় তোৰ কাৰণেই আহিবলৈ মন নাযায় নহ'লে তহঁতৰ ঘৰলৈ আহিলে মই ইমান ভাল পাওঁ জেঠাই মোক ইমান মৰম কৰে ইমান ধুনীয়াকৈ খাবলৈ দিয়ে মই ঘৰত ইমান ভালকৈ হেৰি খাবলৈ মানে পাওঁ কিন্তু তথাপিতো হেৰি মায়েতো ইটো নাখাবি সিটো নাখাবি কিন্তু তহঁতৰ ঘৰততো চব বস্তু আৰু একেবাৰে উভৈনদী হৈ থাকে আৰু জেঠাইটো আৰু মই থাকিলেতো ইটো আনে সিটো আনে কিন্তু তোৰ নিচিনা দুজনী থকাৰ কাৰণে আহিবলৈ মন নাযায় গম পানে তই বিয়া হৈ যাবি বুলি মোৰ এইটোতে বেছি ফূৰ্তি লাগিছে আৰু হেৰি মই তেতিয়া তহঁতৰ ঘৰতে থাকিমহি আহি পেলাই
সৰু ল'ৰা সৰু লগতে থাকিবি দেই, বৰ বৰ কথা ক'বলৈ নাহিবি। এইটো মোৰ ঘৰ হয় বুজিলি, এইটো মোৰ দেউতাই বনোৱা ঘৰ। দেউতাই এতিয়া নাথাকিব পাৰে, কিন্তু তথাপিতো এইটো মা আৰু এতিয়া মই আছোঁ। আৰু মই বিয়া হৈ গ'লোঁ বুলি কি এই ঘৰত তোক দি থৈ যাম নিহা? নিজৰ ঘৰত থাকিবি ল'ৰা, সৰু লগতে থাকিবি। ডাঙৰ কথা ক'বলৈ নাহিবি কিন্তু, খুকুৰা চালা। এজনী মুখখন দেখোন বেছিকৈ চোৱাহে হৈছে দেই। এজনী বিয়া হৈ লোকৰ ঘৰত কেইদিন থাকিব পাৰিব ভগৱান জানে দেই। অভদ্ৰজনী নকৰি নোৱাৰি আৰু। এইবোৰ কাৰণতে আৰু মই বাপলিক আৰু সোনকালে বিয়া দিবলগীয়া হ'ল আৰু, গম পাৱনে তই? ফোনত আৰু চব কথা ক'বলৈও বেয়া নহয়, মোৰ আৰু ভাবিলে দুখহে লাগি আহে আৰু। এজনী ছোৱালীকে আৰু মই ভালকৈ আৰু অকণমান কেইবছৰমানৰ পিছত বিয়া দিম বুলি ভাবিছিলোঁ আৰু, তাকো ভালকৈ আৰু মই নিজেই ডিজাইনাৰ বোলো, তাইকো তেনেকৈ মই বনাম কিবা এটা। বা সেয়া তাই ইচ্ছা আৰু ডিজাইনাৰ লাইনতে আহেনে, চাকৰিয়ে কৰেনে, পঢ়াইছোঁ যিহেতু আৰু বোলো ধুনীয়াকৈ তাইক আৰু বিয়াত কাপোৰ কানিও বনাই মেলি দিম আৰু কিমান ডাঙৰকৈ বিয়া পাতিম। কিন্তু এয়াহে হ'বগৈ আৰু। হ'ব দে বাইদেউ, দুখ নকৰিবি, বিয়া এতিয়া নহয় এতিয়া আঙুঠি পিন্ধোৱাহে হ'ব, একো নহয় আৰু। বিয়াখন অকণমান অলপ এবছৰমানৰ পিছত হ'লেও ভালকৈ পাতিব পাৰিবি নহয়, হ'ব, দুখ কৰি নাথাকিবি আৰু। তাই ভাল হোৱাটোহে লাগে, আৰু তাই ল'ৰাটোলৈ পটককৈ আকৌ গুচি যাব পাৰে নহয়, সেইকাৰণে ইয়াৰ লগত ৰিং চেৰিমনিটো কৰাই থোৱাটো ভাল আৰু। তাকেহে সেইটো কাৰণেই সোনকাল কৰিছোঁ আৰু। তাই আকৌ মুটি গতি সলনি হৈ যাব পাৰে নহয়, এতিয়া মানি লৈছে। ৰামো সেইটো কাৰণে আৰু কোৰ্ট মেচটো কৰাই থ'ম বুলি কৈছে। এতিয়া উপায় নাই আৰু, মই তাই ভাল হোৱা স্বাৰ্থত আৰু মই তাৰ কথা মানি ল'বলগীয়া হৈছে আৰু। পিছে নহয়, এতিয়া বস্তু চস্তু বজাৰ কৰিলি নেকি এই ৰিং চেৰিমনিৰ কাৰণে? নাই বজাৰ কৰা নাই। কাইলৈ ৰামুৱে গাড়ীখন লৈ আহিব, তাৰ লগতে ওলাই যাম। তই ঘৰত থাকিবি, আকৌ তাইক অকলে এৰি থৈ যাবলৈও ভয় নহয়, গম পাৱ নাই? মই বজাৰ কৰি আহিম। বজাৰ মানে কাপোৰটো আৰু চাদৰ মেখেলা এযোৰ তাইক লাগিব, সেয়াটো কিনিব নালাগে আৰু। মই একদম ধুনীয়া পাটৰ কাপোৰ এযোৰ বনাই থৈছোঁ নহয়, সেয়াই হ'ব আৰু। ধুনীয়াকৈ বনাইছিলোঁ মই, ডিজাইনাৰ এনেকৈ চুট আছিল তাৰ কাৰণে বনাইছিলোঁ। এতিয়া সেইযোৰ মই তাইকে দিম আৰু। হ'ব দে, আকৌ ভালেই হৈছে, কাপোৰ চাপোৰ সেয়া বনাই থৈছে দেখোন, কোনো কেলেই মন নাই থাকিব লাগে। একো নহয়, তই মোৰ লগত ওলাই যাবি, মই ঘৰত থাকিম নহয় আৰু। আমাৰ ফুচুকনটো থাকিবই নহয়, তাইক চাই থাকিব পাৰিব। একো নাই আৰু, তই বজাৰ কৰি আনিবিগৈ। ঠিক আছে বাৰু দে, মই বজাৰ কৰি আনিবি, কাইলৈ যাম আৰু, আজি নাযাওঁ। অৱশেষত ছোৱালীজনীয়ে যে মানি ল'লে আৰু দেই, সেইটোৱে ভাল লাগিছে আজি মোৰ আৰু। আজি মাৰ আৰু আত্মাই শান্তি পাব আৰু, গম পাৱনে? মই যে তোক আৰু বিয়া এখন পাতি দিব পাৰিলোঁ আৰু। তাকেহে আৰু দেই, মই শান্তিয়ে মৰিব পাৰিম আৰু, তোৰ এতিয়া বিয়াখন পাতি দিব পাৰিলে আৰু। তাকেহে দেউতা, মোৰো বৰ ভাল লাগিছে। বাবলিয়ে যে মানি ল'লে আকৌ কথাটো। তাইক মোক কিমান পচন্দ হৈ আছিলে, বহুত দিনৰ পৰা পচন্দ হৈ আছিলে, কিন্তু মই কথাটোত ক'বলৈ বেয়া পাওঁ। কিন্তু তাই যে আকৌ মানি ল'লেগৈ আৰু দেই অৱশেষত। হয় আৰু এতিয়া পটককেনে আঙুঠি পিন্ধাটো কৰি পেলাব লাগিব, আৰু কোৰ্ট মেচটো কৰি থবি। এইবোৰ সৰু ছোৱালী নহয়, কথা লাগবান নাই আকৌ, গম পাৱ নাই? কোৰ্ট মেচটো কৰাৰ পিছত একো কৰিব নোৱাৰে আৰু। তেতিয়া তাই মন মেলিবও নোৱাৰে, তাই কোনে বিয়া পাতিব? সেইকাৰণে তই সোনকালে কাম ফেয়া কৰিবি আৰু। তাকে মই চব একদম যোগাৰ কৰিয়ে থৈছোঁ, কোৰ্টতো কাম কাজবোৰ কৰি আছোঁ নহয়। আৰু পৰহিলে ৰিং চেৰিমনিটো সেয়া কৰিছোঁ আৰু, অনুষ্ঠুপীয়াকৈ আঙুঠি এটা বনাইছোঁৱে নহয় আৰু। আৰু ভালেই কৰিছ দেই, আৰু বেছি মানুহ মাতিব নালাগে বুলি কবি, কইনাৰ ফালৰ ঘৰ মানুহো। আমিতো আৰু অকল তই মইহে যাম, এইবোৰ দৰকাৰ পৰিলে বিয়াত মাতিম আৰু, এনেই ইমান খৰচ কৰি থাকিবলৈ কি দৰকাৰ? মই কৈছোঁ পটেশ্বৰী বাইদেউক বোলো, মানুহ বেছি মাতিব নালাগে বোলো, এইবোৰ আৰু বিয়াত মাতিম, এতিয়া অনুষ্ঠুপীয়াকৈ কামখিনি কৰিবহে লাগে আৰু। তাকেহে আৰু লাগিব নহয়, অলপ মোৰ মনত আছে বাৰু দেই। আগতে তহঁতৰ মাৰ আকৌ মই আঙুঠি পিন্ধাই আছিলোঁগৈ নহয়। আঙুঠি এটাতো সেয়া লাগিবই নহয়, কাপোৰ এযোৰ দিব লাগিব, গম পাৱ নাই? পাটৰ কাপোৰযোৰ তই ভাল চাই লৈ আহিবি। কাইলৈ যামেই নহয় আৰু পটেশ্বৰী বাইদেউৰ লগত বজাৰ কৰিবলৈ, কইনা মাকৰ লগত। তেতিয়াই আৰু কইনা মাকৰ পচন্দতে লৈ আহিম আৰু। দামীয়া যোৰ এনেও দিবই লাগিব নহয় আৰু, ডিজাইনাৰ মানুহ আকৌ। বেয়া যোৰ দি আকৌ পাল মাৰিলে নহ'ব নহয়। নালাগে বেয়া দিব, কেলৈ বেয়া দিব লাগেনো? পইচা পাতি আছেই আৰু, আঙুঠিটো ধুনীয়াকৈ বনাই আনিবি একদম। ঠিক আছে বাৰু।
বন্ধুসকল খবৰো গম পাইছেই নহয় আৰু বাবলিয়া অৱশেষত মানি ল'লেগৈ আৰু মোৰ যে কিমান ভাল লাগিছে পৰহিলৈ আমাৰ আঙুঠি পিন্ধোৱাওঁ তাৰপিছত মই শান্তি পাম আৰু দেই আপোনালোকে বাৰু আমাৰ পাৰ্টবোৰ চাই কেনেকুৱা পাই আছে জনাবচোন দেই যদি ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব